Hello guys, good evening. আৰু মোৰ নতুন YouTube চেনেললৈ স্বাগতম জনালো। মোৰ নতুন YouTube চেনেলটোৰ নাম হ'ল মিলিয়া আসাম। আৰু লগতে আকৌ আজি এক নতুন ভিডিঅ' লৈ আনিছো আপোনালোকৰ বাবে। যদি চাই ভাল লাগে তো লাইক, কমেন্ট, সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টংকে বজাই দিব। ভিডিঅ'টো বৰ বিশেষ একো নাই, এনেই সৰু সুৰা এটা ভিডিঅ' লৈ আনিছো। যদি চাই ভাল লাগে তো কমেন্ট কৰি জনাব। ভিডিঅ'টো হ'ল এজনী ধুনীয়া পখিলাৰ ভিডিঅ'। এদিন দিনটো মোৰ লগত কি কৰিছিলে সেইবোৰে দেখুৱাবলৈ ভিডিঅ' বনালোঁ। চ' ভিডিঅ'টো প্ৰথমে চাই ল'ম পলম নকৰাকৈ, হয়নে নহয়? চ' গাইজ, ভিডিঅ'টো নিশ্চয় চাই আছে আপোনালোকে। দেখিলেনে গালত বহি নাকত বহি কেনেকৈ ধেমালি লাগি আছে। চ' এইটোৱে ভিডিঅ' দেখুৱাৰ কাৰণে আপোনালোকক বনালোঁ। ভাল লাগিছে চাগে। চ' শেষলৈকে চাই দিব বুলি আশা থাকিল। ধন্যবাদ। চ' গাইজ, ভিডিঅ'টো চাই থাকিব আৰু লগতে মোৰ ফালৰ পৰা দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু পূজাৰ দিনটো আপোনালোকৰ বাবে অতি সুন্দৰেৰে পাৰ হৈ যাওক তাৰে কামনা কৰিলোঁ। ইন এডভান্স হেপী দীপাৱলী। ধন্যবাদ। সৰু সুৰা ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আপোনালোকে। আৰু এনেকৈ নতুন ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ বাবে। আৰু নেক্সট নতুন ভিডিঅ' লৈ লগ পাম। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।